নমস্কাৰ পিএম জ্ঞানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় DHSৰ পদসমূহৰ বাবে এপ্লাই কৰিছিল আৰু ইতিমধ্যে যোৱাকালি ইয়াৰ টেকনিক্যাল পদসমূহৰ এক্সাম অনুষ্ঠিত হৈ গৈছে। এতিয়া মূল কথাটো হ'ল যে যোৱাকালি যিখন কুৱেশ্যন পেপাৰ আছিলে সেইখন সম্পূৰ্ণ ইংলিছত আহিছিল আৰু সেইখন বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰাৰ পিছত বন্ধু বান্ধৱীসকলৰ মনত এটাই প্ৰশ্নৰ উদয় হৈছে যে বাকী থকা নন টেকনিক্যাল এক্সামৰ কুৱেশ্যন পেপাৰ কি মিডিয়ামত আহিব। সেই কুৱেশ্যন পেপাৰবোৰো সম্পূৰ্ণ ইংলিছ মিডিয়ামৰ হ'বনে অসমীয়া মিডিয়ামতো আহিব, বা গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰে কুৱেশ্যন পেপাৰ ইংলিছ মিডিয়ামত আহিব নে অসমীয়াতো আহিব। কিন্তু বন্ধু বান্ধৱীসকল, আপুনি আৰু এই বিষয়ে চিন্তা কৰাৰ দৰকাৰ নাই। এই ভিডিঅ'টোত ক্লিক কৰিছে যেতিয়া আপুনি আপোনাৰ মাজত চলি থকা প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ পাব আৰু মই এই ভিডিঅ'টোত সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ দিম আৰু সম্পূৰ্ণ প্ৰমাণ সহকাৰে আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। এই বিষয়ে আলোচনা কৰিবলৈ আমি পূৰ্বৰ কুৱেশ্যন পেপাৰসমূহ অলপ চাব লাগিব। আমি প্ৰথমে এখন 2018 চনৰ কুৱেশ্যন পেপাৰ লৈছোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় কুৱেশ্যন পেপাৰখন দেখিবলৈ পাইছে। কুৱেশ্যন পেপাৰখনত লিখা আছে DHSA 2018 কুৱেশ্যন বুকলেট ফৰ ৰিটেন টেষ্ট ফৰ দ্য পোষ্ট অফ একাউণ্ট এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট। আৰু আমি জানো এইসমূহ গ্ৰেড 3ৰ পোষ্ট হয়। ইয়াৰে ফুল মাৰ্ক আছিল 100 আৰু টাইম আছিল 2 আৱাৰ্ছ। ইয়াৰ কুৱেশ্যনসমূহ যদি আমি চাওঁ, ফাৰ্ষ্ট কুৱেশ্যনটো আছিল দ্য আৰিয়ান কেম টু ইণ্ডিয়া, অৰ্থাৎ আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল। কিন্তু এতিয়া আমি ইয়াৰ এনচাৰসমূহ ডিছকাছ নকৰোঁ। এতিয়া যদি আমি বাকী থকা কুৱেশ্যনসমূহ চাওঁ, স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে যিবিলাক কুৱেশ্যন আছে চব ইংলিছত আহিছে। চাওক, আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চব কুৱেশ্যন ইংলিছত আহিছে আৰু শেষৰটো কুৱেশ্যন আমি আহি পালোঁ। ইয়াতে এইখন কুৱেশ্যন পেপাৰ শেষ হৈছে। আমি এইবাৰ আৰু এখন কুৱেশ্যন পেপাৰ চাম। এই পেপাৰখন 2020ৰ হয়। স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে এইখন কি পষ্টৰ কুৱেশ্যন পেপাৰ হয়। হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDA, ষ্টেটিষ্টিকেল ক্লাৰ্ক আৰু কম্পিউটাৰ। ইয়াতো ফুল মাৰ্কছ আছে 100, টাইম 2 আৱাৰ্ছ আৰু এই পষ্টসমূহো 3rd গ্ৰেডৰে হয়। ইয়াৰ কুৱেশ্যনবিলাক যদি আমি চাবলৈ যাওঁ, ইয়াতো চব ইংলিছত আহিছে। আপোনালোকে দেখিবলৈ পাইছে আৰম্ভণিৰ পৰা শেষলৈ কেৱল ইংলিছত আহিছে। গতিকে আমি ক'ব পাৰোঁ যে 3rd গ্ৰেডৰ কুৱেশ্যন পেপাৰ ইংলিছত আহিব আৰু 4th গ্ৰেডৰ কুৱেশ্যন পেপাৰসমূহ কিহত আহিব। এই বিষয়ে জানিবলৈ আমি আকৌ এখন কুৱেশ্যন পেপাৰ চাম। আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত এইখন 2019ৰ কুৱেশ্যন পেপাৰ। এইখন হৈছে নাইট চৌকিদাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, পিয়ন, ডাৰ্ক ৰুম এটেণ্ডেণ্ট পষ্টসমূহৰ কুৱেশ্যন পেপাৰ। আৰু এই পষ্টবোৰ আমি জানো যে 4th গ্ৰেডৰ হয়। এই কুৱেশ্যন পেপাৰখন যদি আমি চাওঁ, ইয়াত 3টা লেংগুৱেজত কুৱেশ্যন আহিছে, ইংলিছ, আছামিজ আৰু বেংগলী। ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ যে 4th গ্ৰেডৰ কুৱেশ্যন পেপাৰ অসমীয়া ভাষাটো আহিব। যিহেতু 4th গ্ৰেড পষ্টৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছলৈ ধাৰ্য কৰি দিয়া হৈছে আৰু 8 পাছ কেণ্ডিডেট এজনৰ ইংলিছ লেংগুৱেজত বৰ বিশেষ দখল নাথাকে। সেয়েহে 4th গ্ৰেডৰ কুৱেশ্যন পেপাৰ 3টা লেংগুৱেজত অহা দেখা গৈছে। এতিয়া আমি ক'ব পাৰোঁ যে 3rd গ্ৰেডৰ পষ্টসমূহৰ কুৱেশ্যন পেপাৰ ইংলিছত আহিব আৰু 4th গ্ৰেডৰ কুৱেশ্যন পেপাৰ 3টা লেংগুৱেজত আহিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আহি থকা এক্সামৰ কুৱেশ্যন পেপাৰ কি লেংগুৱেজত আহিব। আজিলৈ ইমানেই, ধন্যবাদ।